হাই, আমি ব্ৰহ্মপুত্ৰ নদীখন চাব আহিছোঁ আজি ফাৰ্ষ্ট টাইম। এয়া লাচিত বৰফুকন। চাব আহিলোঁ। আমি সন্ধিয়া সময়ত নদী কিনাৰত ফুৰিবলৈ আহিছোঁ। বহুত ধুনীয়া জেগা, বহুত ভাল লাগে। এয়া গুৱাহাটী ব্ৰহ্মপুত্ৰ ঠাণ্ডা হাৱা খাবলৈ আহিছোঁ। ইমান ধুনীয়া হাৱা মাৰে, ইমান ভাল লাগে। ধুনীয়া ধুনীয়া গাভৰু ছোৱালী ঘূৰি ফুৰি আছে। আমি উমানন্দ মন্দিৰৰ নদীখনত গৈ আছোঁ। এইটো উমানন্দ মন্দিৰ মাজত আছে। এই নৈখনতে আমি ফুৰিবলৈ আহিছোঁ, ব্ৰহ্মপুত্ৰ নৈ। আৰু এফালে চাব, ইমান ধুনীয়া লাইটিং, ইমান ধুনীয়া লাইটিং। লাচিত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি যে লাচিত বৰফুকন আছে। আমি নদী কিনাৰে কিনাৰে গৈ আছোঁ ফুৰিবলৈ। আমি নদীতে অলপ মুখ চুখ ধুই যামগৈ আৰু। এইটো গমকা মুচুদা কৰি আছে। আইগাম্পে গমকা মুচুদা কৰি আছে। কখনে গমকা মুচুদা কৰি আছে। গংগা মুচিদা কৰি আছে। আমি অকলে অকলে ঘূৰি আছোঁ আৰু ছিংগল লাইফ, কি কৰিম আৰু। আমাৰ গমকা মুচুদা একো নাই আৰু। আমাৰ গমকা মুচুদা কৰিবলগীয়া একো নাই। আমাৰ ডাইৰেক্ট ঘূৰি ফুৰা আৰু। আমি অকণমান এতিয়া নদী গংগা মায়ে অকণমান পানীত মুখ ধুই আহিম। এই নদী কিনাৰত বহুত পূজা পাতল। আমাৰ মুকুল বাই গৈ আছে ব্ৰহ্মপুত্ৰ নদী পানী চুই চাবৰ কাৰণে। এই আমাৰ মুকুল বাই পূজা পাঠ কৰে। মুকুল বাই, ব্ৰহ্মপুত্ৰ পানী কেনেকুৱা? চেঁচা আছে নে? মজা। দিয়া ময়ো চুই চাম অকণমান। ৱাও, এতিয়া আমি ইয়াৰ পৰা ওলাই যামগৈ আৰু। টাইমো হৈ গ'ল। এতিয়া গৈ আমি গণেশগুৰি পাবগৈ লাগিব, সেইকাৰণে ওলাই যাম আৰু এতিয়া।